মানুহৰ জীৱনত যে কেতিয়া কি হয় একো ধৰিবই নোৱাৰি। ঘৰৰ পৰা ওলাই যোৱাৰ পাছত হাজাৰটা চিন্তা ঘৰলৈ ঘূৰি নহালৈকে। যিমানেই ঠাণ্ডা বাঢ়িছে সিমানেই দুৰ্ঘটনাবোৰ বৃদ্ধি পাইছে। সকলো ভালে কুশলে থাকিব দেই। বাৰু আজিৰ দিনটো মোৰ ঘৰ সৰাৰ পৰাই আৰম্ভ হৈছে। লৰালৰিকৈ ঘৰটো সাৰি টিফিনটো ৰেডি কৰি অফিচ যাবলৈ সাজু হ'লোঁ। অফিচলৈ যোৱাৰ আগতে কি পিন্ধি যাম ৰেডি কৰি ল'লোঁ আৰু ধুনীয়াকৈ গা পা ধুই মই ৰেডি হৈছোঁ। এই ঠাণ্ডাত টেংকিৰ পানীৰে গা মূৰ ধোৱা, কাণে মুখে ধোঁৱা ওলাই গৈছে আৰু মই ৰেডি হৈ এয়া অফিচলৈ বুলি বাট ধৰিলোঁ। আহি অটতে বহি ল'লোঁ। তাৰপিছতে আকৌ আজি কি হ'ল জানেনে? বাছ ষ্টেণ্ডত খানাপাৰা যোৱা বাছ আছে, কিন্তু বৈশিষ্ট্য যোৱা বাছেই নাই। সেইবাবে যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে। মই বাৰু বাছ পালোঁ। বাছত উঠি আহি অফিচৰ ওচৰত ধুনীয়াকৈ নামি ল'লোঁ। তাৰপিছতনো কি, দিনটোলৈ কামৰ ওপৰত কাম, আৰু কাম কৰি থাকোঁতে যদি কোনোবাই মুখৰ আগত চাহ একাপ দিয়ে তাতকৈ আৰু কি সুখ লাগে নহয়নে বাৰু? এয়া মোৰ কলিগ পিংকিবাই মোক নুসুধাকৈ ধুনীয়াকৈ চাহ একাপ বনাই আনি মুখৰ আগত দিছে। মোৰ যে কত সুখ। আৰু এনেদৰে সুখৰ মাজতো আকৌ দুখ এটা আছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এডিআৰই নিযুক্তি পত্ৰ বিতৰণ কৰিছে আৰু মই তাকে লাইভ লগাই বহি আছো। তাতকৈ আৰু কি দুখ হ'ব পাৰে কওকচোন ৰাইজ। এনেকৈ কামৰ মাজেৰে পিংকিবা আৰু মই দুইজনী হাঁহি হাঁহি যে কত কথা পাতিছো। তাৰপিছত আকৌ সন্ধিয়া হ'লেই নহয়, ৰুমলৈ বুলি বাট ধৰিলো। আহি পাই যিহে ভাগৰ লাগিছে, ঠাণ্ডা পানী সোপা চুই ভাত বনাবলৈ মনেই যোৱা নাছিল। কিন্তু উপায়তো নাই, পেট পূজা কৰিবই লাগিব। তাৰ বাবে ধুনীয়াকৈ মই ভাত পানী বনাই লওঁ এতিয়া। বাৰু আজিলৈ আহিছো দিয়ক, পুনৰ এটা ছুটি ভিডিঅ'লৈ আহি আছো।